हेलो কিবা কোৱা কম মানে হেৰি সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু গোটেই অসমবাসী ৰাইজলৈ আৰু আজি ৰিপাব্লিক ডে হয় তাৰো শুভকামনা থাকিল তো আমাৰ ক্লাছলৈকে আমি যাই আছো এতিয়া আৰম্ভ কৰো মই গান লগাও গান লগা গৈ আছো মই ড্ৰাইভ কৰিম বাই বাই যাই আছো আমি লগ পাম হেল্ল' গাইজ আমি এতিয়া গণেশগুৰি পাইছোঁ আমি ৰূপনগৰ যাম ভঙাগড় এতিয়া জাষ্ট ভঙাগড় পাইছোঁহে পামে ৰূপনগৰ এতিয়া আমি পাই গ'লো প্ৰসাদৰ কাৰণে ইয়াৰ জাহানুৰ ছাৰ ডান্স কৰি আছে এইটো ক্লাছ ৰুম এইটো সৰস্বতী পূজাৰ ইমান কষ্ট হৈছে ন নাই হোৱা চাওঁ অলপ চাওঁ কাম কৰা মানুহে নাই মই আহিছোঁ ইয়াতে ন জাহানৰ ইমানে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল আৰু থেংক ইউ আৰু হেৰি গণতন্ত্ৰ দিৱসৰো আৰু নাই আৰু নাই না এইখিনিয়ে থাকিল দৰকাৰ আছে ন আপোনাক দেখাইছোঁ এইখন আমাৰ ক্লাছৰুম হয় এক্টিং স্কুল অনুভৱ এক্টিং স্কুল এয়া আমাৰ ষ্টুডেণ্ট হয় এয়া হেমপ্ৰীতি পম্পী জাহানুৰ পূজা এয়া আমাৰ ছাৰ আৰু এয়া বাকী ষ্টুডেণ্ট এয়া বাহৰুল ছাৰ জ্যোতি নাৰায়ণ ছাৰ আৰু পূজা হৈ আছে সৰস্বতী পূজা চবে ফুট লগাই আছে চবকে সৰস্বতী পূজাৰ বহুত বহুত বধাই हो পূজা ললা ৰোল দিব না স্যার সেইকাৰণে বেছিকে দিছে বোলে পূজা সিদ্ধার্থ ইমো কিমান খিচি দিছে মই আবার রোল দিম কি রোল দিবা ভেজ চিকেন মটন এক্টিং অনুপম খাই লওক বেছিকে খাব লাগিব বেছিকে বাদ দিছে তো বনাইছো